আকৌ আপোনালোকৰ সন্মুখত আহি উপস্থিত হৈছো এটা নতুন ভিডিঅ'ৰ সৈতে। সদায় মানে মই দিনটোৰ পাগলামিখিনি শেষ কৰি ৰাতি নিদ্ৰা দেৱীৰ কোলাত আশ্ৰয় লোৱাৰ সময়ত মাত্ৰ এটা কথাই চিন্তা কৰো, হে ভগৱান কাইলৈৰ দিনটো যাতে মোক ভালদৰে পাৰ কৰি দিবা। আৰু মই টোপনি যোৱাৰ পাছত যেতিয়া পিছদিনাখন ৰাতিপুৱা সাৰ পাওঁ আৰু চকু দুটা মেলি মই দেখো এইবোৰ দেশৰ তামাম পৰিৱৰ্তন মানে চেলো চেলো প্ৰেম এক গভীৰ প্ৰেম, এটা হাতী আৰু এজনী মাখিৰ প্ৰেম। মাখি মানে গম পাইছেনে উৰি যে ফুৰে যে, য়েছ। হাতী এটা আৰু মাখি এজনীৰ মাজত প্ৰেম হ'ল। সিহঁতৰ মাজৰ সেই প্ৰেম বহুত দূৰলৈ আগবাঢ়িল। দুইটাই মুচু হ'ল, বহুত ঘূৰিব ল'লে, ৰেষ্টুৰেণ্টত গৈ খাব ল'লে, ৰাতি ফোনত জানো বেবী দেহা কলিজা পাতিবও ল'লে। দিন বাৰ বেয়া আছিল, দুৰ্ভাগ্যবশতঃ মাখিজনীৰ ঘৰত সিহঁতৰ প্ৰেম ধৰাও পৰিল। তেতিয়া কি হ'ল, মাখিজনীৰ মাকে ৰাতি জীয়েকক মুখৰ আগত বহাই ল'লে আৰু ক'লে, চালা ছোৱালী তোৰ ইমান সাহস, তই মোৰ ছোৱালী হৈ সেই হাতীটোৰ লগত প্ৰেম কৰিছ? তোক মই পিঠি বখলিয়াই দিম যদিহে তাৰ লগত আৰু কেতিয়াবা সম্পৰ্ক কৰা গম পাওঁ। মাখিজনীৰ টেনচন, তই বৰবাদ হ কিবা হওক সেইটো মোৰ মতলব নাই, মুঠতে তাৰ লগত তোৰ কোনো সম্পৰ্ক নাই। কালি মোৰ লগতে মোৰ ৰুমত আছিল। কিয় খাইছা, কি কাৰণে খাইছা? তুমি আকৌ ছচিয়েল মিডিয়াত এৰি দিছা। জীৱনটো উপভোগ কৰা, বহুত আনন্দ পাবা, জীৱনত কৰিবলগীয়া বহুত কিবা কিবি আছে, সেইসমূহ কৰা। কিন্তু আচলতে এনেকুৱা ধৰণৰ কামবোৰ কৰি নিজৰ জীৱনটো নিজেই শেষ কৰি নেপেলাবা। কিমান ধুনীয়াকৈ খাইছে তাকো হাঁহি হাঁহি। নিশ্চয় তুমি তেনেকৈ ভাবিছা চাগৈ, কিন্তু তুমি সেইটো ভুল ভাবি আছা। কোনোবা কেইজনমানে হয়তো তোমাক সেনেকৈ ভাবিব পাৰে, যাৰ আচলতে মাথাত বিবেকত একো মালেই নাই। কিন্তু এজন ভাল মানুহে বা এজনী ভাল ছোৱালীয়ে বা এটা ভাল ল'ৰাই সেনেকৈ কেতিয়াও নাভাবে। হয়, মই তোমাক বদমাছ অসভ্য বুলি ক'ব যোৱা নাই কিয়া, কিন্তু মানুহে কেনেকৈ ভাবিব। গতিকে এইবোৰ কাম কৰি নিজৰ জীৱনটো নিজেই শেষ নকৰিবা, নিজৰ জীৱনলৈ বদনাম নমাই নানিবা, নিজৰ মা দেউতাৰ সুখকণো লগতে নিজৰ সুখকণো শেষ কৰি নেপেলাবা। আচলতে বেছি কথা ক'ব নাজানো, যিকেইটা আচলতে জানো সেইকেইটা মই আপোনালোকৰ মাজত ব্যক্ত কৰিলোঁ। কথা নাই মানে কি, মানুহে যেতিয়া নিজৰ ভুলটো উপলব্ধি কৰিব পাৰে তাতকৈ আচলতে ভাল কথা একো নাই কিয়া। তেখেতে তেওঁৰ ভুলটো বুজি পাইছে, তাৰ কাৰণে মই তাক কেতিয়াও বেয়াকৈ নকওঁ। এটা কথাই কওঁ, হয় সি নিজৰ ভুলটো বুজি পাইছে, তাৰ কাৰণে মোৰ বহুত বেছি ভাল লাগিলে। আৰু ময়ো কওঁ যে মোৰো কিবা হয়তো যদি তোমাক কোৱাত ভুল হ'ল বা ময়ো যদি তোমাক কিবা ভুলকৈ ক'লোঁ, তাৰ কাৰণে তুমিও বেয়া নাপাবা। কাৰণ যেনেকৈ তুমি উত্তেজিত হৈ পিনে যিকোনো ভিডিঅ' বনাই পেলোৱা, ঠিক তেনেকৈ তোমাৰ ওপৰতো মই উত্তেজিত হৈ পৰিছিলোঁ, তাৰ কাৰণে ময়ো চাগে তোমাক কিবা কিবি কৈছিলোঁ। কিন্তু এটা কথাই কওঁ, গতিকে ইমানবোৰ যেতিয়া ছাপোৰ্ট পাইছা মানুহৰ পৰা, গতিকে ভাল কাম কৰি সদায় আগবাঢ়ি যোৱা, তাত মই তোমাক সদায় ছাপোৰ্ট কৰিম। বাকী কোনো কথা নাইকিয়া, তুমি তোমাৰ ভুলটো উপলব্ধি কৰিলে, তাৰ কাৰণে মোৰ বহুত বেছি ভাল লাগিলে। কথাই কওঁ, দ্বিতীয়বাৰ এনেকুৱা ভুল নকৰিবা। একো নাই ভাই। চ' গাইজ, যদি সেই ভিডিঅ'টো চাই আপোনালোকে জীৱনৰ অকণমান হ'লেও আনন্দ উপভোগ কৰিলে, তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো বহুত বেছি সাবস্ক্ৰাইব কৰি দিব। সৰি বেছিকৈ কৈ দিলোঁ, মানে সাবস্ক্ৰাইব কৰিব আৰু তেনেহ'লে আকৌ এটা নতুন ভিডিঅ' কৰি আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ। বাই।